হাই মই যে আপোনালোকৰ সন্মুখত ভিডিঅ' এটি লৈ আহিছোঁ আৰু মই ভিডিঅ'টো দেখাবলৈ ওলাইছোঁ মই বনোৱা ইয়াৰিংছবিলাক আৰু মই চিম্পল ডিজাইনত বনাইছোঁ ইয়াৰিংছবিলাক আৰু মই এতিয়া দেখাই আছোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আৰু মই প্ৰথম দেখাবলৈ ওলাইছোঁ হালধিৰ কাৰণে বনোৱা এইটো মাংটিকা আৰু হৈছে এইযোৰ ইয়াৰিং কেনে লাগিছে জনাবচোন আৰু মই গলৰ ছেটটো বনাই আছোঁ এতিয়ালৈকে কমপ্লিট হোৱা নাই কমপ্লিট হ'লে দেখাই আছোঁ বাৰু আৰু এই দুটা হৈছে মাংটিকা আৰু এই মাংটিকা দুডাল মই পূৰা চিম্পলত বনাইছোঁ কেনে লাগিছে বাৰু জনাবচোন মাংটিকা দুটা আৰু মই সেম ডিজাইনত চাৰিযোৰ কাণফুলি বনাইছোঁ দীঘল দীঘল এইযোৰ আৰু ডিজাইনটো সেম হয় গোটেইকেইটা নেক্সট আৰু এইযোৰ এইটো হালধি মেহেন্দিৰ কাৰণে পিন্ধিব পাৰিব আৰু এইযোৰ মই পিন্ধি দেখাইছোঁ আপোনালোকক এই চাৰিযোৰ আছিল মোৰ ইয়াৰিং দীঘল দীঘল আৰু এই ছয়যোৰ হ'ল ইয়াৰিং আৰু এইটো কাণত লাগি থকা হয় বহুত একদম লাইট ৱেইট হয় আৰু ইয়াৰিংখিনি বনোৱা মই দেখাব পৰা নাই আপোনালোকক ইমানখিনি দেখালে বহুত দীঘলীয়া প্ৰচেছ এটা হৈ যায় সেইকাৰণে শ্বুটিত কৰি দেখাইছোঁ মই ভিডিঅ'টো আৰু মই এনেকুৱা কাণফুলি ছয়যোৰ বনাইছিলোঁ চবতে বেলেগ বেলেগ অলপ লুক দিব চেষ্টা কৰিছোঁ আৰু প্ৰথম টাইম বনাই চালোঁ কেনেকুৱা হয় আৰু চিম্পুলত বনোৱা ইয়াৰিঙৰ ভিডিঅ' এইখিনি আছিলে আৰু মই ইয়াৰিংখিনি যে বনাইছোঁ মই দেখাব নোৱাৰিলোঁ কেনেকৈ কি বনাইছোঁ কি বস্তুৰে বনাইছোঁ আৰু আপোনালোকে নিশ্চয় গেছ কৰিব পাৰিছে কি সামগ্ৰীৰে বনাইছোঁ একদম চিম্পল বস্তুৰে বনাইছোঁ আৰু চিম্পল কাণফুলি হয় এইখিনি আৰু মই কোনো বিক্ৰী কৰিবৰ কাৰণে বনোৱা নাই অকল নিজৰ কাৰণে বনাইছোঁ আৰু মই ইয়াৰিংখিনি প্ৰথম টাইম বনাইছোঁ আৰু প্ৰথম টাইম বনোৱা হিচাপে ভালে হৈছে আৰু যে ভিডিঅ' এইটো আছিলে আৰু যদি ইয়াৰিংখিনি চাই ভাল লাগিলে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই বাই उस पे न हो मेरे कदम